আজি বহুদিনৰ মূৰত স্মৃতি কুকিৰ উকা পিষ্টাবোৰ লুটিয়াই চালোঁ। উকা পিষ্টাত নীলা চিয়াহীয়ে কৰা আঘাতবোৰচোন আজিও একে আছে। মাথো সলনি হৈছে সময়বোৰ আৰু 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 তুমি। আজিৰ পৰা 2 বছৰ আগৰ স্মৃতি তুমি। এতিয়া চাগে তুমি এজন সম্পূৰ্ণ নতুন পুৰুষ। মইহে আগৰ দৰে এতিয়াও কাৰোবাৰ অপেক্ষাত যন্ত্ৰণা কঢ়িয়াই ফুৰা এজনী দেউকা ভঙা বন্দী চৰাই। আজিও ফাগুনৰ প্ৰথম জাক বৰষুণত তিতিবলৈ বৰ হেঁপাহেৰে ৰওঁ। তলহৰা কৃষ্ণচূড়া কাঞ্চনৰ পাহিবোৰলৈ লাগি চাওঁ। চাই ৰওঁ বাটৰ কাষৰ দোকানীজনলৈ, য'ত অযুত হেঁপাহ লুকাই থাকে। আজি আৰু সেইবোৰ দিন নাই। চকুৰ গুৰিত লৈ ফুৰা অশ্ৰুৰ কণাবোৰ আৰু উৱলি যোৱা পিষ্টাবোৰ, তাকে লৈ কটাওঁ জীৱন। মাথো পদূলিলৈ চাই ৰওঁ, তুমি আহিছা কি জান।